তুই কিমানকে মাতি থাকিব তই শুনা নাপাৱ নেকি বাৰে বাৰে মাতি থাকিব লাগিব নেকি ওই যিমান ইয়াক যি গৈ নুশুনে এইটো বেয়া নুশুনে ৰ এতিয়া তহঁত তাক দেখাই আছো তহঁত দুটা কি লাগে আপুনি কিবা এটা দেখুৱাম বুলি আমাক মাতি আনিছে এজনী নহয় দুজনী ঐ কি হ'ল কি চাইছ কি আছে আপোনালোকক কি দেখুৱাই আছিলে নাই বাইদেউ আপোনালোকৰ সিহঁতি নাই দেখা এইটো নাই আমি পুৰা দেখিলো তই বেছি হৈছ ন অলপ তই বেছি হৈছ ঐ ইয়াত কি হৈছে নাই একো হোৱা নাই এটা নতুন কাপোৰ দিব লাগে যে জোখ লৈ আছো ইহঁতৰ কেলে নতুন কাপোৰ দিব লাগে ইহঁতৰ চাকৰ হে পুৰণা কাপোৰ দি দিলে হ'ল দেখোন ইহঁতক আচ্ছা তোমালোক দুটাৰ ভিতৰত জোতা পলিচ কৰিবলৈ কোনে ভালকে জানে মই নাজানো মই জোতা পালিচ কৰিবলৈ কি জানে ই একদম মাষ্টৰ একদম বাৰু নজনা তোমাৰ তই প্ৰথমতে শিকি ল ঘৰত ইমান জোতা আছে নে মানুহ ইমান ধৰিবলৈ দিয়ে ইমান পালিচ কৰিবলৈ দিয়ে মোক আৱান গোটেই গাঁওখনৰ জোতা লোকৰ দোকানত যদি মই এনেকে পালিচ কৰিলোহেঁতেন জোতা মই মোৰ কিনি এখন কিনিব পাৰিলোহেঁতেন আৱান জোতা পালিচ কৰিবলৈ ইমান দিয়ে মোক আচ্ছা তহঁত দুটাৰ ভিতৰত কাপোৰ দিবলৈ কোনে বেছি ভালকে জান দামী কাপোৰ কিন এইটোতো মই কেতিয়াও নকৰোঁ ছাৰ মই জানো মই কাপোৰ ধোৱাত মাষ্টৰ ছাৰ ই একো নাজানে মই শিকাই দিম ছাৰ নাই নজনাজনে ধুলে মানে কাপোৰ ফাটি থাকিব দামী কাপোৰ জনাজনকহে লাগে মোক তাৰপিছত এই কামটো তয়ে কৰিব লাগিব দুবছৰৰ পৰা মানুহকেইটাই কাপোৰ ধোৱা নাই নি হা এইটো কাম সোনকালে ফিনিছ কৰা আৰু কাম আছে মানুহবিলাকে দুবছৰৰ পৰা আগৰ পৰা কাপোৰ ধোৱা নাই নি হা গোটেই গাঁও কাপোৰ আন ইমান কাপোৰ দি আছে কি আপিনে দমানিয়া গৈছে চা কাম কৰি মৰিবি যা মিচিং কথা এটা বুজি নাপায় একো মিচিং ভাষা এটা বুজি নাপায় যা কাম কৰি মৰিবলৈ ঐ কি কৈছিলে তই বুজি পালি নাই কি হৈছিলে ভাত খাবলৈ মাতিছিলে গাহৰি মাংস আৰু ঔটেঙা পুৰা মাংস কি গাহৰি মাংস আৰু ঔটেঙা পুৰা মাংস মইতো বেলেগ বুলিহে ভাবিছিলো ক'লে যাওঁ ভাত খাবলৈ এবাৰ নাখাওঁ বুলি কোৱাৰ পাছত আৰু খাব নাপায় আৰু কিবা এটা কৰা না ঐ এহেঁতি খাই হোৱাৰ পাছত যদি বাচে কিবা এটা কাম কৰিব পাৰিম আৰু যা এতিয়া কাম কৰকে যা কাম কৰকে যা মই কৰিব লাগে